হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো এনেকুৱা হ'বলৈ গৈ আছে, আজি মিষ্টাৰ তিতাবৰৰ পৰা ট্ৰেন্সফাৰ হৈ নগাঁও আহি আছে। তো ফাইনেলি তেওঁ 11:10 মানত মোক ফোন কৰি জনালে যে তেওঁ আহি আছে। তো এতিয়া 11:30 হৈছে। তো এতিয়া মই ব্লগটো আৰম্ভ কৰিছোঁ, নাজানো কেতিয়া শেষ কৰিব পাৰোঁ, আৰু তেওঁ আহিলে আপোনালোকক নিশ্চয় দেখাম যদি পাৰোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাতি 3 বাজিবৰ হ'ল, মানে ৰাতিয়ে পোৱালে, এতিয়ালৈকে আহি পোৱা নাই। ৱেইট কৰি কৰি আমনি লাগি গৈছে। ভাবিছোঁ এবাৰ শুওঁ, কিন্তু শুলে জানো চাগৈ সাৰ নাপাওঁ। তেওঁ আহি গেটত ৰৈ থাকিব, তাকে ভাবি ভাবি এতিয়ালৈকে 3টা বাজিবৰ হ'ল, এতিয়ালৈকে মানে আহি পোৱা নাই। অকণমান আইতাই ফোন কৰিছে, তেওঁ বেবেজীয়ে পাইছেহি। তো আৰু ৰখি আছোঁ এতিয়ালৈকে কেতিয়া পায়হি। কি কৰি আছে এতিয়া? শুব লাগে নালাগে? এতিয়া ৰাতি আকৌ ইয়াত শুইছা যে কিয়? এয়া চি আকৌ উঠা 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 চি দিদি আহিব এতিয়া দিয়া। হা এতিয়া ৰাতি 12টা বাজিব, এতিয়া উঠা। 12টা আকৌ উঠা। কিয় শুই আছা? তলত কিয় শুইছা? উঠা, বিচনাত শুব লাগে। উঠা 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 আকৌ, দিদি আহি বেয়া বুলি ক'ব নহ'লে। দিদি পাবহি এতিয়া। উঠা 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 উঠা। কোন আহিব ন? দিদি আহিব। কি আনিব তোমালে? দিদি কি আনিব নো? তিতিত আনিব। আৰু হা হা কাকু কাকু কি বস্তু? কি বস্তু কাকু? কুকা? সেইটো কুকা আকৌ কেনেকুৱা বস্তু? হে নো 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 উঠা 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 উঠা। দিদি আহিব। দিদি কোন আহিব? দিদি আহিব। দিতা আৰু 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 একো নাই। টাটা কৈ দিয়া। এয়া চকুতে লাগি গ'ল টাটা কওঁতে। ভাল হ'ব দিয়া। এয়া মিষ্টাৰ আহি পালেহি। ৰাতি দেৰি হোৱাৰ কাৰণে মই তেওঁক দেখাব নোৱাৰিলোঁ। বেগ চেগ ফেন চেন চব লৈ আহিছে, কাৰণ তাত ফেন চেন নতুনকৈ লৈছিলে, লৈও আহিব নোৱাৰে। এইটো টুপি, এডাল বেল, চববিলাক সামৰিছোঁ। তেওঁ বেগ নিজৰ নিজৰ জেগাত গোটেইবিলাক বস্তু থৈ দিছোঁ। এইফালে নি ফুলে বেছ সামৰিলোঁ। তাৰপিছত ৰাতিপুৱা 3:30 বজাত উঠি, মই ৰাতি নুশুলোঁ সিদিনা। বাহিৰৰ পৰা তলা মাৰি দিছোঁ। নীৰ আৰু দেউতাক শুই আছে, আমি আৰু ছাইডৰ খুৰীহঁত ওলাই আহিছোঁ। ৰাতিপুৱাই গ'ল আমি খোজকাঢ়িয়ে ফুৰিছোঁ, ইফালে সিফালে ঘূৰি আছোঁ। মহালয়া যিহেতু খোজকাঢ়িব লাগে বোলে, সিহঁতে লগ ধৰিলে। সিহঁতে ফটো উঠিম বুলি ভাবিছিল, একচুৱেলি মই ভিডিঅ'হে কৰিলোঁ। দেখিছে ধুনীয়াকৈ ভেট ফুল ফুলি আছে সুন্দৰকৈ। ফটো উঠি আছে ৰাণীয়ে। এইটো আমাৰ ওচৰতে এভাগ নতুনকৈ মন্দিৰ স্থাপন কৰা হৈছে। তাৰপাছত আহি একদম আমি ভাগৰত বহি গৈছোঁহি, একদম বহুত বিষ ভৰি। ধুনু বহি আছে, ময়ো একদম পকাতে বহি লৈছোঁ খুৰীহঁতৰ ঘৰতে। ঘৰত আহিলে যিহেতু নীৰে আকৌ লাগিবই, সেইকাৰণে ইয়াতে অলপ ৰেষ্ট কৰিছোঁ। এইখন আমি ফটোখন ইয়াতে লগাই দিছোঁ। তাৰপিছতে দেউতাকে ৰাতিপুৱা পূৰা কাম চাম কৰি আছে। তাৰপিছত গা পা ধুলোঁ, তাৰপিছত একাপ চাহ বনাই পেলাই খালোঁ। দেউতাক শুইয়ে আছে আৰু ৰাতিটো খোৱা নহ'ল আৰু। নীৰ ওচৰতে বহি আছে। কি কৰি আছানো? কেমেৰাটো লোৱা দেখিলে আজিকালি ওচৰ চাপি আহেই। হা কোন আহিছে আজি তোমাৰ? কোন আহিছে? দিদি আহিছে। দিদি এতিয়া ক'লৈ গ'ল? বুদু কৰিব গৈছে। আৰু কি কৰিব গৈছে? আৰু
গা ধুব গৈছে হাই কৈ দিয়াচোন হাই ভালকৈ কোৱা হাতে কেনেকৈ কোৱা হাই নো এতিয়া আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আহি মহালয়া যিহেতু আজি খোজকাঢ়ি আহি কৰি গা পা ধুই কৰি চাহ অকণমান খাইছোঁ তো আৰু দেখাই আছোঁ কি কৰোঁ দিনটো মিষ্টাৰ ক'বলৈ যাবলৈ ওলাইছে কি খেলিছ হা হা Uang aku dia, uang aku dia. Enggak. Boleh mati dia. Mati dia, uang aku dia. Nah, dia ngapain sana bilang? Serius aja. Nasi dia, halka, ekinda nasi dia pelah. Dia ekinda nasi dia. Ekinda nasa kok. Sudah bersih ya.